বৰক্ষেত্ৰীৰ মোকালমোৱাত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। মোকালমোৱা দেশভক্ত ময়দানত বৰক্ষেত্ৰী মণ্ডল আৰু বৰভাগ মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী। নলবাৰী জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰৰ সভাপতিত্বত বিশাল যোগদান কাৰ্যসূচী। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, নলবাৰী জিলা কংগ্ৰেছৰ কেইবাগৰাকীও নেতাকে ধৰি বৰক্ষেত্ৰী যুৱ কংগ্ৰেছ, অসম গণ পৰিষদ, AIUDF, বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা, বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদককে ধৰি 2 সহস্ৰাধিক লোকৰ যোগদান কাৰ্যসূচীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, নলবাৰী জিলা প্ৰভাৰী মনোজ বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন সহ ভালেকেইজন বিজেপি নেতা উপস্থিত থাকে। যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক লোকৰ সমাগম হয়। আজি সৰহসংখ্যকটো কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছে। কংগ্ৰেছ দলৰ পৰা যোগদান কৰা নহয়, কংগ্ৰেছটো প্ৰায় আজি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ প্ৰায় খালী হৈছে। বৰক্ষেত্ৰী ব্লকৰ 4 গৰাকী সাধাৰণ সম্পাদক, 4 গৰাকী সম্পাদক আৰু কেইবাগৰাকীও মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ নেতা আজি যোগদান কৰিছে আৰু তেওঁলোকৰ নেতৃত্বত প্ৰায় 2000 মানুহ আজি ইয়াতে যোগদান কৰিছে। AIUDFৰ আমাৰ এটা সময়ৰ ইয়াৰে জিলা পৰিষদৰ সদস্য, নলবাৰী জিলাৰ AIUDFৰ সভাপতি, এতিয়া বৰ্তমান ৰাজ্যিক সম্পাদক আলিমুদ্দিন আহমেদ, তেওঁৰ সতীৰ্থ লৈ প্ৰায় 100 কাৰ্যকৰ্তা লৈ তেওঁ যোগদান কৰিছে। ইয়াতে প্ৰায় 60-70 গৰাকী প্ৰাক্তন আছু কৰ্মী আজি ইয়াতে যোগদান কৰিছে। ইয়াতে প্ৰায় 20 গৰাকী আমাৰ বৰক্ষেত্ৰী অঞ্চলত যিখিনি আপচু আছিল, আপচুৰ প্ৰায়খিনি কাৰ্যকৰ্তা আজি বিজেপিত যোগদান কৰিছে। অসম গণ পৰিষদ দলৰো কেইবাগৰাকী সমষ্টি পৰ্যায়ৰ কাৰ্যকৰ্তা ইয়াতে যোগদান কৰিছে আৰু সামগ্ৰিকভাৱে প্ৰায় 2500 কাৰ্যকৰ্তা আজি ইয়াতে যোগদান কৰিছে। এইটোৰ কথা প্ৰায় এটা প্ৰমাণ হৈছে। আপোনালোকে দেখিছে যে বৰক্ষেত্ৰী ৰাইজ যোৱা নিৰ্বাচনতো মানে সকলো ৰাইজে মোৰ ওপৰত আস্থা ৰাখি মোক বিধায়ক সজাইছিল আৰু কংগ্ৰেছৰ অপপ্ৰচাৰত কিছু ৰাইজ এতিয়াও যোৱাকালিলৈকে কংগ্ৰেছ দলত আছিলে। এতিয়া যোৱা 4টা বছৰ আমাৰ কাৰ্যকাল, 4.5 বছৰ কাৰ্যকালত আশ্বস্ত হৈছে। চৰকাৰ, কেন্দ্ৰ চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, সকলোখিনি কাম স্বচ্ছভাৱে আমি ৰাইজৰ ওচৰত নিব পাৰিছোঁ। আমাৰ কাৰ্যকৰ্তাই সকলো আঁচনি ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে সফল হৈছে আৰু সেইকাৰণে আজি ৰাইজ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। নিৰ্বাচনী আপোনাৰ এই সভাতে আপোনাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত ধৰণে ৰাষ্ট্ৰীয় সম্পাদকে ঘোষণা কৰিলে, এই সম্পৰ্কত আপুনি কি ক'ব? মই প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰাজনীতি কৰা নাই। আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ। যোৱা বিধানসভাত মোক দলে দায়িত্ব দিছিল আৰু তেতিয়াৰ পৰা মই অকল বিধায়ক হিচাপে নহয়, এটা সাধাৰণ কাৰ্যকৰ্তা হিচাপে মই বৰক্ষেত্ৰী সমষ্টিত কাম কৰিছোঁ আৰু দলৰ যিকোনো কথা আমি নীতিৰ আধাৰত আমি পালন কৰি যোৱাৰ চেষ্টা কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনতো দলে যি ধৰণে মোক দায়িত্ব দিয়ে সেই ধৰণে মই প্ৰস্তুত আছোঁ। মই এতিয়া ইয়াতে আজি বৰক্ষেত্ৰী ৰাইজক বা যিসকল ৰাইজ যোগদান কৰিছে, মই বিজেপিৰ ওচৰতে যোগদান কৰিছোঁ, মোৰ ওচৰত যোগদান কৰোৱা নাই। চৰকাৰৰ এটা নিৰ্দেশনা আছিলে 1 জানুৱাৰীলৈকে কৰোণাৰ কাৰণে বিশেষ নিৰ্দেশনা জাৰি কৰিছিলে চৰকাৰে, কিন্তু আজি দেখা গ'ল হাজাৰ হাজাৰ মানুহ ইয়াত সমবেত হৈছে, কি ক'ব? নাই, চাওক, এইটো এটা নিৰ্বাচনমুখী পৰিৱেশ আৰু এই অনুষ্ঠানটো আমাৰ আজিৰ পৰা প্ৰায় 15 দিন আগতে ঠিক কৰা আছিলে। গতিকে আমাৰ কাৰ্যকৰ্তাৰ হেঁচা, বৰক্ষেত্ৰী ৰাইজৰ হেঁচা, গতিকে কোনো কাৰণতে এই অনুষ্ঠানটো আমি মানে ডিফাৰ কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে দুখিত আৰু পৰৱৰ্তী সময়ত আমাৰ এই ক'ভিড প্ৰট'কলৰ যি নিৰ্দেশনা থাকিব আমি মানি যোৱাৰ চেষ্টা কৰিম। আনুষ্ঠানিকভাৱে কংগ্ৰেছ, AIUDF, অন্য আৰু কিছু ৰাজনৈতিক দল, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মীকে ধৰি প্ৰায় 2500 বিভিন্ন শ্ৰেণীৰ জনগণে, কাৰ্যকৰ্তাই আজি আমাৰ দলত যোগদান কৰিছে আৰু আজি আমি বৰক্ষেত্ৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টি পূৰ্বতকৈ অধিক শক্তিশালী হ'লোঁ, ইয়াৰ এটা অনুমান আজি আমি লাভ কৰিছোঁ। গতিকে 2016ত আমি 25,000 ভোটত ইয়াৰ পৰা নিৰ্বাচিত হৈছিলোঁ ব্যৱধানত। আমি আশা কৰিছোঁ 2021ত ইয়াৰ পৰা আমি পূৰ্বতকৈ অধিক ভোটত ভাৰতীয় জনতা পাৰ্টি বৰক্ষেত্ৰী। চাওক, যিটো বিষয় 35 বছৰে কংগ্ৰেছে হওক অন্য দলেই হওক এটা মস্ত ডাঙৰ বাকচত তলা মাৰি থৈছিল,
অসম চুক্তিখনৰ গোটেই বিষয়টো বিশেষ কৰি আত্মা 6 নং দফাটো এটা বাকচত তলা মাৰি ৰাখিছিল। আমি সেই বাকচৰ তলা ভাঙি সেই 6 নম্বৰ দফাৰ আত্মাটোত কি আছে সেই বিষয়টো আজি অসমৰ জনতাৰ লগত পোনপটীয়াকৈ আমি আলোচনাত মিলিত হৈছোঁ। আমি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে এখন সমিতি আমি গঠন কৰিছোঁ। তেওঁলোকে প্ৰতিবেদন ইতিমধ্যে প্ৰেৰণ কৰিছে। এই প্ৰতিবেদনখন উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ জৰিয়তে ৰিটায়াৰ্ড জৰিয়তে গোটেই বিষয়টো ইয়াৰ সাংবিধানিক ইয়াৰ দিশটো কি আছে, প্ৰ'জ এণ্ড কনছ কি আছে, এই গোটেই কথাখিনি তেওঁলোকে বিবেচনা কৰিব। কৰাৰ পিছত 2 বছৰ সময় আমি লৈছোঁ, 2টা বছৰ লৈছোঁ। 35 বছৰ একো নকৰা কংগ্ৰেছ, একো নকৰা একো নামাতা বিভিন্ন জাতীয় সংগঠনৰ কথাই ক'ব পাৰোঁ। গতিকে আমি 2টা বছৰ সময় লৈছোঁ অসমৰ ৰাইজৰ পৰা। 6 মাহ 7 মাহ হয়তো 8 মাহ উকলি গ'ল, কিন্তু আৰু এটা বছৰ আমাৰ হাতত সময় আছে। 2টা বছৰৰ ভিতৰত অসম চুক্তিক 6 নং দফাক আমি ৰূপায়ণ কৰিবলৈ আমি সংকল্পবদ্ধ। কিন্তু ইয়াত সাংবিধানিক যিবিলাক বিধি ব্যৱস্থা আছে, নীতিগত যিবিলাক বিষয় আছে, সেই বিষয়বিলাকক যাতে সংবিধানখনৰ মানে ইয়াৰ ওপৰত যাতে কোনো আঘাত নহয় নীতিৰ, সেই কথাটোকো আমি সম্পূৰ্ণ মানে মগজুত ৰাখি সম্পূৰ্ণ এই গোটেই কথাটো আমি দৃষ্টিগোচৰ ৰাখি আমি আগবাঢ়িব লাগিব। দৌলাশালৰ পৰা সুবৰ্ণা বৈশ্যৰ ৰিপৰ্ট, দৈনিক টাইম।